নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ বিয়াৰ ভিডিঅ' দৰাক প্ৰশ্ন সোধাৰ নিয়মৰ পৰা বিয়া শেষলৈকে মই সৰু ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মুখেৰে ক'ব নোৱাৰে এখন জিলাৰ নাম ক'ব ইংগিত দি ক'ব লাগিব। মুখে নেকি আপুনি কি এখন কি কি আৰু বেলেগে পাৰিব নেকি? ছোৱালীৰ জীৱন এৰি এটা নতুন জীৱন আদৰি লোৱাৰ মুহূৰ্তকণ কেনেকুৱা, সেইটো হয়তো মই ভাষাৰে বুজাবলৈ নোৱাৰোঁ। কাৰণ নিজৰ ঘৰ এখন এৰি অন্য এখন ঘৰক নিজৰ আপোন কৰি ল'ব লাগিব। হয়তো ভালো লাগি আছে, ভয়ো লাগি আছে। নাজানো নতুন ঘৰখনত মোক কেনেদৰে আদৰি লয়, মই কেনেদৰে চলাব পাৰোঁ। সেয়া আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ, যাতে মই মোৰ নতুন ঘৰখন ভালদৰে আগুৱাই লৈ যাব পাৰোঁ। আপোনালোকৰ সাহস, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰমে মোক হয়তো জীৱনটো জীয়াই থাকিবলৈ আৰু মোৰ সংসাৰখন সুখময় কৰিবলৈ মই ভালদৰে চলাই নিবলৈ পাৰোঁ। তাৰে কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। চাই থাককচোন ভিডিঅ' এটা, সৰু ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক ছোৱালী জীৱনৰ মুহূৰ্তকণ আৰু বোৱাৰী জীৱনৰ নতুন এটা অধ্যায় আৰম্ভণি দেখাবলৈ চেষ্টা কৰিছোঁ। ছোৱালী জীৱনৰ এই বিদায় মুহূৰ্তকণ অতি দুখ লগা, কিয়নো এখন ঘৰত জন্মগ্ৰহণ কৰি 25-26টা বছৰ থাকি অন্য এখন ঘৰলৈ উলিয়াই দিয়ে, অন্য এখন ঘৰ সজাব লাগে গৈ। নাজানো কেনেকুৱা হয়, কি হয়, কিন্তু তথাপিও ছোৱালী জীৱন যিহেতু অন্য এখন ঘৰলৈ যাবই লাগিব। সেইবাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।